arkoi ni phai nar kebarni Dillai tini ali along broiler karthang pon tata pick up agari along pen Dillai rai kom sakhe tumpen kakuruk kilang dun kacharia hot drugs kenep dun long agari number AS01 MC 4996 Lason si Karbi Anglong SP Sanjeev Kumar Saikia pen nang pachini dun atengke drugs kinepon long lake 286 box 3.5 kg lapen market value lake 18 crore approximately doji busi nang pachini dun lapen drugs kevan lake Manipur pensi nang pachini dun lapen kiponji lake Guwahati an pusi nang pachini dun Dillai pen security on report news 18 difu वीडियो रो আগত তুমি কৰা তুমি মেইন আচ্ছা এটা উঠি যা কাৰ্টুনত নমাই দে কাৰ্টুনটা বড় কাৰ্টুন আরে না নিক দেব আৰু আছে না আৰু আছে অৱস্থাত এখন পিকআপভান পোৱা গৈছিলে আৰু সেইখন ইয়াৰে যিটো টিম আছে সেইটো টিমে চেক কৰোঁতে ফ্ল'ৰত মানে আৰ্টিফিচিয়েল কনচিল চেম্বাৰ বনাই অনা অৱস্থাত 286টা চাবোনৰ কেছ তাৰ ভিতৰত হেৰইন বুলি কণ্টেক্ট কৰা হৈছে প্ৰায় 3.5 কিলো ওজনৰ আমি হেৰইন জব্দ কৰিবলৈ সম্ভৱ হৈছে আৰু দুজন ব্যক্তি এই সম্বন্ধে গাড়ীখন ক'ৰ পৰা আহি আছিলে আৰু মণিপুৰৰ পৰা আহি আছে বাকী তদন্ত এতিয়া কিমান টকাৰ মূল্য মূল্যটো নিৰ্ধাৰণ কৰিবলৈ এতিয়া এই সময়ত দিগদাৰী কাৰণ চবৰে ভেলুৱেশ্যন বেলেগ তথাপিও এৰাউণ্ড 18 কোটি টকা কম হ'ব আচ্ছা যিহেতু দেখা গৈছে যে গাড়ীখন পূৰ্বতেও ব্ৰইলাৰ ব্যৱহাৰ কৰিছে কিন্তু গাড়ীখনত ছাৰ পূৰ্বতেও এনেকৈ সৰবৰাহ কৰা সন্দেহ আছে নেকি থাকিব পাৰে সেইটোতো তদন্তৰ সময়ত গম পাব ঠিক আছে